নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল, ফিডাইডো অসম নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান সাঁথৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো সাঁথৰৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল, মামাৰ ঘৰৰ কলি গাই বাটে বাটে পানী খায়। ইয়াৰ উত্তৰটো হ'ল বৰশী। ইয়াৰ উত্তৰ বহুতে দিছে, তাৰে কেইজনমান হ'ল পাৰুলমণি গগৈ, চাৰু দাস, জয়ন্ত বৰা, কৰ্ণা বৰ্মন, জিতুমণি কলিতা, ছিংগাৰ খলেন সোণোৱাল, আৰফিন চুলতানা, উদিত নাথ আৰু ৰফকুল খান। ইয়াৰ লগতে বহুতে ইয়াৰ শুদ্ধ উত্তৰ দিছে। সকলোকে ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, এক বাহাদুৰ এনেকুৱা বীৰ যিয়ে গান শুনাই মাৰে তীৰ। প্ৰশ্নটো হ'ল, এক বাহাদুৰ এনেকুৱা বীৰ যিয়ে গান শুনাই মাৰে তীৰ। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল মহ। দ্বিতীয় প্ৰশ্নটো হ'ল, এনেকুৱা কি বস্তু মানুহে ল'ব পাৰে কিন্তু দিব নোৱাৰে। এনেকুৱা কি বস্তু মানুহে ল'ব পাৰে কিন্তু দিব নোৱাৰে। সময় সমাপ্ত। উত্তৰটো হ'ল প্ৰাণ। প্ৰাণ মানুহে ল'ব পাৰে কিন্তু ভগৱানৰ বাদে অন্য কোনেও দিব নোৱাৰে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, বছৰত আহে মাহত যায়, দিনত নাখায় ৰাতিহে খায়। প্ৰশ্নটো হ'ল, বছৰত আহে মাহত যায়, দিনত নাখায় ৰাতিহে খায়। ইয়াৰ উত্তৰটো হ'ল মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ ৰমজান মাহৰ ৰোজা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাষা আছে কথা আছে মাত শব্দ নাই, প্ৰাণীৰ কাষত থাকে কিন্তু নিজৰ প্ৰাণ নাই। প্ৰশ্নটো হ'ল, ভাষা আছে কথা আছে মাত শব্দ নাই, প্ৰাণীৰ কাষত থাকে কিন্তু নিজৰ প্ৰাণ নাই। সময় সমাপ্ত। উত্তৰটো হ'ল কিতাপ। পাঁচ নম্বৰ প্ৰশ্নটো হ'ল, এনেকুৱা কি বস্তু আছে সন্মুখৰটো ভগৱানে বনাইছে আৰু পিছৰটো মানুহে বনাইছে। প্ৰশ্নটো হ'ল, এনেকুৱা কি বস্তু আছে সন্মুখৰটো ভগৱানে বনাইছে আৰু পিছৰটো মানুহে বনাইছে। উত্তৰটো হ'ল গৰু গাড়ী। গৰু ভগৱানৰ সৃষ্টি আৰু গাড়ী মানৱ সৃষ্টি। 6 নম্বৰটো, আপোনাৰ মোবাইলৰ স্ক্ৰীণত দিয়া বাকচটোৰ খালী ঠাই পূৰণ কৰিবলৈ যত্ন কৰক। খৰি মহোদয়, খন্তেক সময়ৰ কাৰণে ৰৈ যাওক। সন্মানীয় দৰ্শকসকল, খালী ঠাইটো পূৰণ কৰিবলৈ খন্তেক সময়ৰ কাৰণে ভিডিঅ'টো প'জ কৰি ল'ব পাৰে। খৰি মহোদয়, আপোনাৰ কাৰ্য আৰম্ভ কৰক। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল 24। প্ৰথম লাইনটো যদি লক্ষ্য কৰে, 4, 8 আৰু 16 আছে। 4ৰ লগত যদি 2 পূৰণ কৰে তেন্তে 8 হ'ব আৰু 8ৰ লগত যদি 2 পূৰণ কৰে তেন্তে 16 হ'ব। ঠিক একেদৰে 5 পূৰণ 2 সমান 10, 10 পূৰণ 2 সমান 20 আৰু 6 পূৰণ 2 সমান 12, 12 পূৰণ 2 সমান 24। আশা কৰোঁ নিশ্চয় বুজি পাইছে। তাৰপিছৰ প্ৰশ্নটো হ'ল, 1 কেজি আলু আৰু 1 কেজি শিলৰ ভিতৰত কোনটো বেছি ওজন হ'ব। সময় সমাপ্ত। উত্তৰটো সমান হ'ব। প্ৰশ্নত 1 কেজি আলু আৰু 1 কেজি শিলৰ কথা কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, 1 ৰঙৰ গিলাচত 2 ৰং পানী, ক'ব পাৰিলেহে জানিম কোন কিমান জ্ঞানী। প্ৰশ্নটো হ'ল, 1 ৰঙৰ গিলাচত 2 ৰং পানী, ক'ব পাৰিলেহে জানিম কোন কিমান জ্ঞানী। সময় সমাপ্ত। উত্তৰটো হ'ল কণী। তাৰ পিছৰটো, তলত ছবি ব্যৱহাৰ কৰি বস্তুটোৰ নাম কোৱা। ইয়াৰ উত্তৰটো হ'ল নেইল পলিছ। 10 নম্বৰ প্ৰশ্নটো হ'ল,
এনেকুৱা কি আছে যি দিনক দিনে বাঢ়িহে যায় কিন্তু কমি নাযায়? ইয়াৰ উত্তৰটো হ'ল বয়স। বয়স দিনক দিনে বাঢ়িহে যায় কিন্তু কমি নাযায়। এইটো প্ৰশ্ন আপোনালৈ। প্ৰশ্নটো হ'ল খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু এনেধৰণৰ মজাৰ মজাৰ সাঁথৰৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইতিমধ্যে যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।